আমাৰ ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ ৰামধেনু চেল্ফ হেল্প গ্ৰুপৰ পৰা আমাৰ ছাৰে এই 15,000 টকা দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আৰু এই বৰদৈচিলা গ্ৰুপে আমি এই টকাখিনি লৈ এটা বিজনেছ কৰিম বুলি ভাবিছোঁ। হাঁহ ছাগলী হাঁহ কুকুৰা আদি কৰি বিজনেছ কৰিম। ভাল লাগিছে ছাৰ, ধন্যবাদ দিব লাগিব আমাৰ বনৰগাঁও সমষ্টিৰ ছাৰ জুবেৰাজ আৰু আমাৰ হাগ্ৰামা ছাৰ এই দুজনে ছাৰটো ধন্যবাদ দিব লাগিব আৰু খুব মনত শান্তি পাইছে আৰু ভাল লাগিছে। আমি ভাবিছোঁ কি কিবা মাছৰুম খেতি কৰিম মানে 15,000 টকাটো মাছৰুম খেতি কৰিম বুলি ভাবি আছোঁ। আমি ছাৰক হাগ্ৰামা ছাৰক বহুত বহুত ধন্যবাদ যাচিছোঁ কাৰণ এই চেকটো দিছে। UPPL চৰকাৰ থাকোঁতে মানে আমি একো পোৱা নাছিলোঁ আৰু 5 মাহত যিটো আমাক চেক দিছে মানে খুবেই ভাল কাম কৰিছে। আৰু BPF চৰকাৰৰ নেতৃত্বত মহিলা সবলীকৰণৰ বাবে স্বসহায়ক গোটসমূহক 15,000 টকাৰ আৰ্থিক অনুদান।